মইনাহঁত নমস্কাৰ বাইদেউ তোমালোক আহিছা আহিছো বাইদেউ মেঘনা তুমি আগলৈ আহাচোন হ'ব বাইদেউ এইখন বেঞ্চতে বহা দেই আৰু মীনাক্ষী দৰ্শিল তোমালোকো ভালদৰে বহা দেই হ'ব বাইদেউ আজি তোমালোকৰ লগত কিছুমান বৰ ভাল লগা কথা আমি আলোচনা কৰিম তোমালোকৰ পাঠ্যপুথি অংকুৰণখন আছে নহয় আছে বাইদেউ সেই পাঠ্যপুথিখন উলিয়াই লোৱাচোন হ'ব বাইদেউ বাৰু এতিয়া তোমালোকৰ এই পাঠ্যপুথিখনত থকা ৩ নং পাঠটোত মেকুৰী আৰু কাউৰীৰ মিতিৰালি নামে এটি পাঠ আছে এই পাঠটো আমি আজি আলোচনা কৰিম দেই হ'ব বাইদেউ তোমালোকে দেখিছানে এই ছবিবোৰ চোৱাচোন ছবিবোৰলৈ চাইছা চাইছো বাইদেউ মই তোমালোকক যে কৈছিলোঁ ছবিবোৰ চাই কথাবোৰ ক'বলৈ চেষ্টা কৰিবা নিজে নিজে সাধুবোৰ কি কি সাধু মনলৈ আহে ক'বলৈ চেষ্টা কৰিবা আজি ক'বলৈ পাৰিবানে পাৰিম বাইদেউ বৰ ভাল কথা তেতিয়াহ'লে আহাচোন আজি আমাক কোনে ক'ব প্ৰথমে মেঘনাই ক'ব মেঘনা তুমি আমাক ১ নং ২ নং আৰু ৩ নং ছবি চাই তোমাৰ মনলৈ অহা সাধুখিনি ক'বা দেই হ'ব বাইদেউ বাইদেউ ইয়াতে ১ নং ছবিখনত মেকুৰী এজনীয়ে বৰশীৰে মাছ ধৰি আছে আৰু কাউৰী এজনীয়ে গছৰ ডালত বহি মাছ ধৰা চাই আছে বৰ ভাল কথা ২ নং ছবিখনত হঠাতে কাউৰীজনীয়ে মাছ এটা লৈ উৰি গৈ ডালত বহি গ'ল আৰু ৩ নং ছবিখনত মেকুৰীৰ মুখখনত যে বৰ খং দেখা পাইছে বৰ ভাল কথা আয়ৈ দেখি মীনাক্ষী এতিয়া তুমি ৩ নং ক'বা নে ৪ নং ক'বা ৪ নং ক'বা ৪ নং কম বাইদেউ বৰ ভাল তুমি ৪ নং আৰু ৫ নং লগতে ৬ নঙো কৈ দিবা দেই হ'ব বাইদেউ তুমি এটা কাম কৰাচোন একেলগে ক'বলৈ চেষ্টা কৰাচোন এইবাৰ বাইদেউ তাৰ পাছত মেকুৰীয়ে কাউৰীজনীক মাছবোৰ ভগাই ল'ম বুলি ক'লে আৰু মেকুৰীয়ে সমানে ভগাই দিলে বৰ ভাল কথা এতিয়া আমাক ৭ নং আৰু ৮ নং ছবি কথা আমাক ৰিয়াই ক'বা ৰিয়া তুমি ক'বলৈ চেষ্টা কৰিবানে কৰিম বাইদেউ বৰ ভাল কথা বাইদেউ ইয়াৰ পিছত মেকুৰীয়ে মাছবোৰ ধুনীয়াকৈ ভগাই দিলে কাউৰীৰ মনত বৰ ফূৰ্তি লাগিল আৰু কাউৰীজনীয়ে নিজৰ ভাগৰ মাছখিনি লৈ ওপৰলৈ উৰি গ'ল মেকুৰীয়ে ক'লে আকৌ আহিবা দেই এনেকৈ কৈ সিহঁত দুটাই বেলেগ ফালে গুচি গ'ল আৰু বন্ধু হৈ থাকিল বৰ ভাল লাগিল হয়নে হয় বাইদেউ তোমালোকে মইনাহঁত এইদৰে আমি আৰু ছবি চাই সাধু ক'বলৈ কথা ক'বলৈ চেষ্টা কৰিম দেই ধন্যবাদ